হেল্ল' এভৰিৱান, ৱেলকাম টু মৌচুমীজ কিচেন। আজি মই বনাবলৈ ওলাইছোঁ পুঠি মাছৰ চাটনি। প্ৰথমতে মাছকেইটা মিঠাতেলত ফ্ৰাই কৰি ল'ম। আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু মিঠাতেলত বেছি ভাল লাগে। মাছকেইটা ভাজোঁতে অকণমান নিমখ হালধি লগাই লৈছোঁ জোখমতে। এয়া মই একেবাৰে কুৰকুৰাকৈ ভাজি ল'লোঁ। এতিয়া গেছত এনেকৈ ভজা মাছকেইটা অলপ অলপ পুৰি ল'ম। পুৰা চেণ্টটো থাকিলে চাটনিটো বেছি ভাল লাগে। এনেকৈ কুৰকুৰাকৈ ভাজি ল'লে খুন্দিবলৈ বৰ সুবিধা হয়। এতিয়া এনেকৈ নহৰু 5-6 ফুটামান পুৰি পেলাই মিলাই দিম। নহৰু কেঁচাকৈ লোৱাতকৈ পুৰি ল'লে বেছি ভাল লাগে। মই এনেকৈ পুৰণা কাটা চামুচ এডালত এনেকৈ নহৰুকেইটা খুচি পেলাই পুৰি লওঁ, বৰ সুবিধা হয়। এতিয়া পুৰিম কেঁচা জলকীয়া। কেঁচা জলকীয়াও এনেকৈ গেছত পুৰি পেলাই মিলাই দিম। কেঁচা জলকীয়া পোৰাৰ আগত এটা ফুটা কৰি দিব লাগে কেঁচা জলকীয়াত, নহ'লে খুব ফুটে। এনেকৈ সৰু সৰুকৈ কাটি আদা 3-4 টুকুৰামান মিলাই দিম। ধনিয়াও এমুঠি মিহি মিহিকৈ কাটি ল'ম। এতিয়া জোখমতে নিমখ দি গোটেইখিনি একেলগে খুন্দি পেলাম। আপোনালোকে মন গ'লে মিক্সিটো পিচিব পাৰে, কিন্তু মই এই খুননাটো লৈছোঁ। খুননাত একেবাৰে গুড়ি হৈ নাযায়, এনেকুৱাকৈ বেছি ভাল লাগে। মিক্সিত পিচিলে অলপ গুড়ি হওঁতেই অফ কৰি থৈ দিব পাৰিব। শেষত মিঠাতেল এচামুচ আৰু নেমুৰ ৰস এচামুচ মিলাই দিম। এই চাটনিটো যে খাবলৈ এনেকুৱা ভাল হয়, যদি ভোট জলকীয়া খাই ভাল পায় অকণমান ভোট জলকীয়াও দি দিব পাৰে। এতিয়া মোৰ পুঠি মাছৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাত আৰু দাইলৰ লগত খাবহে লাগে আৰু।